ৰহ এইজনীলৈকে ফোন এটা কৰি চাওঁ বহুলালে যাবলৈ। வேறொரு நபருடன் பேசிக் கொண்டுள்ளார். நீங்கள் காத்திருக்கலாம் அல்லது சிறிது நேரம் கழித்து பின்னர் அழைக்கலாம். আজি মা নাই নহয়, ফোনটোকে কৰিলোঁগৈ ৰ, ফোনটোও নাই নহয়। হেল্ল', কি কৰিছা? হা, ভাত খালা নেকি? কথা পাতি হ'ল হয়, তোৰ লগত পাতি লওঁ আকৌ, নহ'লে আকৌ মায়ে লগত পাতিবই নাপাওঁ। ফোনটো লগাই লওঁ, ফোনটো যোৱা নেকি? গৈছে। দেহা কি কৰিছা? ভাত খালা নে? খালা? মাহঁত আছে নেকি ঘৰত? ভালনে? আজি ফোন এটাও নাই কৰা যে। এই উঠনি মই হেৰি মায়ে ফোন কৰিছিলে, মানে মা ঘৰত নাই যে, সেইটো কাৰণে বিজি পাইছিলা চাগে। কি কৈছা? অঁ অঁ, হ'ব দিয়া তেতিয়া, আকৌ ফোন কৰিবা দেই। দুটা লগত পাতি হ'ল, আৰু এটা লগত পাতি লওঁ আকৌ, তাৰপিছত আকৌ ক'ব নহয়, আকৌ ফোন মাৰিলে মানে বিজি পাব নাই, নহ'লে মই ফোন কৰিলে মা নাথাকোঁতে ফোন কৰিলেহে কৰিলোঁ আৰু, এতিয়া কৰি লওঁ ফোনটো। ইমান দি ফোনটো নাজানে। দেহা কি কৰিছা? হেল্ল', হেল্ল', শুনিছানে? কি কৰিছা? হেল্ল', তোমাৰ গা বেয়া নি? দৰৱ খাইছা নাই? তোমাৰ গা বেয়া হ'লে মোৰ বহুত চিন্তা হয়, গম পোৱা নে? তুমি দৰৱ চৰৱ খাবা আকৌ, টেনচন হৈ থাকে নহয়। ফোন কৰি থাকিবলৈ মানে মাও ঘৰত থাকে ন, সেইটো কাৰণে মই এতিয়া টাইম পাওঁতে মানে মা ঘৰত নাছিলে যে, সেইটো কাৰণে মানে ফোন কৰিছোঁ। ভণ্টি আহিলে আকৌ লগাই দিব, কথা পাতি আছে। নক'বা আৰু। ভাত খালা নাই? ভাত কেলৈ নাই খোৱা? খাই ল'বা দেই। তুমি নেখালে মানে ময়ো নাখাওঁ আকৌ ভাত, তুমি খালেহে নাখাওঁ। শুনিছা নাই? মই আকৌ ফোন কৰিম দেই, হ'ব দিয়া এতিয়া। তই ইয়াত বহি আছ অকলে অকলে, মই তোলে ইমানকে ফোন কৰিছো, কাৰ লগত বিজি হৈ আছ হে? ঘৰতো মানুহ চানুহ নাই, গোটেই ঘৰটো ৰাউণ্ড ঘূৰি পিনে এতিয়া তোক ইয়াত বিচাৰি পাইছো। মাতি আছো, ক'ব নোৱাৰ নেকি মই বোলে ইয়াত বহি আছো বুলি? ইমান বিজি নহয়, কাৰ লগত বিজি থাক? মই ইয়াতে বহি আছো, মইচোন গমেই নাপাওঁ তই মই চিঞৰি থকা, শুনাই নাই আকৌ। তই মোক কেতিয়া ফোন কৰিছিলি? মইচোন গমেই নাপাওঁ ফোন কৰি থকা, মই চাওঁ। 4টা মিছ কল বহি আছে, মই গমেই নাপাওঁ আকৌ তই ফোন কৰা আকৌ। আৰু মাহঁতেও নাই ঘৰত, কেলৈ ফোন কৰিছিলি মোলৈ এতিয়া কচোন বাৰু তই? ইয়াতে বহি ল'বি, মাহঁতেও নাই নহয়। তই ইয়াতে বহি আছ আকৌ, মই হেৰি কি কয় বহুলালে যাওঁ বুলি ভাবিছিলো, কাম এটা আছিলে, সেইকাৰণে ইমানকে ফোন কৰিছে, তই ফোন চোন ৰিচিভ নকৰা, খং উঠি যায়গৈ। সেইকাৰণে বোলো বিচাৰি বিচাৰি ঘৰ পালোহি, ঘৰতো মানুহ চানুহ নাই, চিঞৰি ফুৰিছো তই নেমাত। তই বহুলা যাবলৈ লগ ধৰিছিলি নেকি? কেলৈনো লগ ধৰিছিলি হয় বহুলা যাবলৈ? ব'ল আকৌ এতিয়া যাওঁ আকৌ, এতিয়া টাইম আছেচোন যাবলৈ। বহুলালে দৰকাৰতে যাওঁ বুলি ভাবিছিলো, এতিয়া বহুত দেৰি হ'ল, নেযাওঁ, বাদ দে, থ আৰু কাইলৈ যাম আৰু। বিজি আছিলোঁ আকৌ, মাহঁতো আজি ঘৰত নাই যে, আজিহে পাইছোঁ কিবা সময় কথা পাতিবলৈ, আৰু বেলেগ দিনাখনচোন নাপাওঁচোন। কলেজলৈ অহা যোৱা কৰোঁতেচোন বাৰু ক্লাছ কৰোঁতেচোন বহুত টাইম গুচিয়ে যায়চোন, তাত আকৌ আহি পিনি কথা পাতিবলৈ অকণমান বেয়া ন, আৰু মাহঁতি ঘৰত থাকে, মাহঁতৰ লগত আৰু মাহঁতৰ মুখত কেনেকৈনো কথা পাতি থাকোঁনো।
অঁ সেইটো কথা নেকি মই ভাবিছিলোঁ ঠিকেই তই তেনেকুৱাই কিবা এটা কৰি আছ বুলি ঘৰত মানুহ নাই বুলি দেখোঁতে আৰু হেৰি নহয় কোনটোৰ লগত কথা পাতি আছিলি ঠিকান নাই আকৌ তোৰ কথা ইমান চেনি হৈছে নে নহয় কলেজতো পতাইছ নেকি আকৌ নতুনকৈ গৈছে নহয় আকৌ নাই মোৰ অকল এটাহে আছে মই তিতাপতৰ লগতহে কথা পাতি আছিলোঁ কলেজত মই এতিয়া গৈছোঁহে নতুনকৈ আৰু কলেজত মোৰ নাই নহয় সেইবোৰ যে হ'বলৈ হ'লে আৰু মোৰ ঘৰত যে গম পালে মানুহ কৰি নথয় আৰু ভণ্টিয়েতো গম পালেতো মাক লগাই দিব মোক চাগে অৱস্থা কি কৰিব ঠিকেই নাই কি হ'ল তাহাঁতৰ কথা মই শুনিহে আছিলো যদি কি কৈ আছ তোৰ কথা মানে মাক লগাবলৈ হৈছে আৰু ন ক'ত তিতাবৰ ল'ৰাৰ লগত তই কথা পাতি আছিলি লগাই দিম তোৰ আজি কথা কোন হয় ন সেইটো মাক নকবি দেই মইতো চকলেট এটা আৰু চিপছ পেকেট খুৱাম নহয় তই মা আহিলে একদম কথাষাৰ নোলাবি দেই নহ'ব মোক চকলেট আৰু চিপছ দি পিনি মই এনেকুৱা কাম নকৰোঁ মই তোৰ কথা মাক লগামেই মোবাইলটো চাবলৈ দিম নহয় তোক আৰু মোৰ ইনষ্টাটো তোক ৰিলছো বনাবলৈ দিম তই যি ক মই তাকে শুনিম তই কিন্তু মাক নকবি দেই তেনেকৈ দিয়া যদি হ'ব আৰু